Tahap. অফিচিয়েলি আমি এটা চিঠি দেখিবলৈ পাইছোঁ আৰু গম পাইছোঁ প্ৰায় অল অভাৰ ইণ্ডিয়া 200ৰো অধিক পৰ্যায়ক্ৰমে এইবিলাক যি পুৰণা আমাৰ যিবিলাক ৰিলে চেণ্টাৰ আছিল য'ত নেকি মানে এণ্টেনা দি মানে এই চেনেলবিলাক চলিছিল যিহেতু এইটো আউটডেটেড হৈ গ'ল এতিয়া ডিজিটেলৰ যুগ আহিল বা এতিয়া নতুন মানে কিছুমান মানে টেকনিকেল ইয়াতে দিয়া হৈছে অল অভাৰ ইণ্ডিয়াটো কোকৰাঝাৰ যি চেণ্টাৰ আছিল সেইটো বন্ধ কৰাৰ কাৰণে এটা নিৰ্দেশ আহিছে আৰু অহা 2022ৰ 31 মাৰ্চত সেইটো সম্পূৰ্ণভাৱে এইটো বন্ধ হৈ যাব ইয়াত মানে এইটো মানে ক্লোজ ডাউন হ'ব তো আজি আমি খবৰ ল'বলৈ আহিলোঁ আৰু ইয়াতে যোন এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিল যোনে এই চেণ্টাৰটোৰ মূল মানে অথৰিটি যোনে চলাই আছিল তেওঁ অলৰেডি যোৱাকালি ৰিলিজ লৈ পেলাই গুচি গ'ল আৰু বাকী ইয়াৰ যিখিনি ষ্টাফ আছে তেওঁলোকৰ লগত আমি প্ৰায় আধা ঘণ্টা জোৰা আমি মত বিনিময় কৰিলোঁ আৰু ইয়াৰ পৰা আমি এটা কথা মানে স্পষ্ট হ'লোঁ যে অল অভাৰ ইণ্ডিয়া যিবিলাক মানে পুৰণা যিবিলাক মডেলৰ যিবিলাক চেণ্টাৰ আছিল এইটো ক্ল'জ ডাউন কৰা হ'ল কিন্তু ইয়াৰ পৰিৱৰ্তে নিখিল বড়ো ছাত্ৰ সন্থাই আজি আমি দাবী জনাইছোঁ কিয়নো 2019 চনত ৰাজনাথ সিং ডাঙৰীয়াই যেতিয়া কেন্দ্ৰীয় তেওঁ গৃহমন্ত্ৰী আছিল সেই সময়ত তেওঁ স্পষ্টকৈ এটা কথা উল্লেখ কৰিছিল যে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো জনগোষ্ঠীৰ এই দাবীক সন্মান জনাই পেলাই তেওঁ আৰণাই ট্ৰেইন এটা এক্সপ্ৰেছ ট্ৰেইন চলাৰ কাৰণে তেওঁ মানে ঘোষণা কৰিছিল আনপিনেদি কোকৰাঝাৰক ফুল ফ্লেজেড এটা চেণ্টাৰ হিচাপে টিভি চেণ্টাৰ বা ৰেডিঅ' চেণ্টাৰ এইটো আপগ্ৰেডেশ্যনৰ কথা তেওঁ উল্লেখ কৰিছিল তো আজি আমি এই স্থানত থাকি পেলাই আমি অসম চৰকাৰ ভাৰত চৰকাৰ মেইনলি ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ অসম চৰকাৰেও এই ক্ষেত্ৰত ৰিকমেণ্ডেশ্যন দিয়াটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাম ইনফৰ্মেশ্যন ব্ৰডকাষ্টিং মিনিষ্টাৰ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমাৰ আহ্বান থাকিব যে কোকৰাঝাৰ যি HPT যি চেণ্টাৰ আছে আৰু ৰেডিঅ' চেণ্টাৰ আছে এইটো ফুল ফ্লেজেড DDK য'ত দূৰদৰ্শন কেন্দ্ৰ য'ত নেকি ইয়াত আৰ্ট ষ্টেচন থাকিব প্ৰগ্ৰাম ছেকশ্যন থাকিব এডমিনিষ্ট্ৰেটিভ ছেকশ্যন থাকিব সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰাকৈ ইয়াত মানে সম্পন্ন কৰিব পৰাকৈ ফুল ফ্লেজেড DDK চেণ্টাৰ আমি আজি দাবী জনাইছোঁ আমি ছাবমিট কৰিম কিয়নো এইটো আমাৰ এটা হেৰিটেজ হয় এইটো আমাৰ এটা মানে সম্পদ হয় আৰু এইটো চেণ্ট্ৰেলৰ যি সম্পদ সেই সম্পদটো হেৰুৱাটো আমি কেতিয়াও নিবিচাৰোঁ ইয়াত যে পুৰণা এণ্টেনা যি চলোৱা যি ব্যৱস্থা এইটো যে বন্ধ হৈ গ'ল তাত আমাৰ একো ক'ব লগা নাই কাৰণ এইটো আৰু মানুহবিলাকে নাচায় কোনেও এইটো মানে দেখিবলৈ নাপায় কিয়নো এণ্টেনা ছিষ্টেম এতিয়া নাই এতিয়া ছেটেলাইটৰ যুগ আহিল আৰু যিহেতু গুৱাহাটীৰ পৰা পাব্লিছ হোৱা ৰিলে হোৱা এই DD এইটো মানে ছেটেলাইটত আজি পোৱা যায় কিন্তু কোকৰাঝাৰৰ পৰা এইটো ছেটেলাইট দি দেখা পোৱা নাযায় তো ইয়াৰ কাৰণে হাই পাৱাৰ ট্ৰেন্সমিশ্যনৰ লগতে সম্পূৰ্ণাংগ DD মানে ইয়াত চেণ্টাৰ স্থাপনৰ কাৰণে বা আপগ্ৰেডেশ্যনৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিম আৰু অসম চৰকাৰকো এই ক্ষেত্ৰত বিহিত ব্যৱস্থা বা ৰিকমেণ্ডেশ্যন দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ